গাইজ আপোনাৰ মোবাইলটো হয়তো একদম আপোনাৰ জানটোৰ নিচিনা কলিজাটোৰ নিচিনা ইমান মৰমৰ আপুনি দুখ পালে সহ্য কৰিব কিন্তু মোবাইলটো যদি পৰি যায় আপুনি সহ্য কৰিব নোৱাৰে কিন্তু এই মোবাইলটোকে যদি হেৰাই যায় আপুনি কি কৰিব মই কোৱা নাই যে আপোনাৰ মোবাইলটো হেৰাই যাওক কিন্তু মানুহৰ জীৱনটোৰে ৰিস্ক নাই গতে মোবাইল এটা হেৰাই যাতে একো ডাঙৰ কথা নহয় যদি হেৰাই যায় তেতিয়া আপুনি কি কৰিব আমি বহুতে কি কৰোঁ জানেনে যাব লগা বস্তু আছিল গ'ল বুলি এৰি দিওঁ কিন্তু সেইটো সবতকৈ বেছি বেয়া কথা যাব লগা বস্তু আছিল গ'ল সেইটো ঠিক আছে কিন্তু তাৰ পিছত আপোনাৰ কিছুমান ৰেছপন্সিবিলিটি আছে আপোনাৰ কিছুমান কৰিবলগীয়া কাম আছে সেইখিনি যদি আপুনি নকৰে কেতিয়াবা আপুনি বৰ বেয়াকৈ ফচিব বহুত বেয়াকৈ বিপদত পৰিব গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকক কি কৰিব লাগে মই একদম ধুনীয়াকৈ বুজাই দি আছোঁ চাওক যেতিয়া মোবাইল এটা হেৰাব প্ৰথমে আপুনি কি কৰিব একদম পেনিক হোৱাৰ দৰকাৰ নাই নাৰ্ভাছ হোৱাৰ দৰকাৰ নাই আপুনি য'ত য'ত গৈছিল য'ত য'ত বহিছিল এবাৰ বিচাৰক পোৱাৰ চান্স আছে তাতে যদি বিচাৰি নাপায় আপুনি কল কৰক যদি ৰিং হৈ আছে তেতিয়া আপুনি গম পাব যে মোবাইলটো পোৱাৰ চান্স আছে 90% পোৱাৰ চান্স আছে আৰু যদি কিবা কাৰণে মোবাইলটো সুইচ অফ বুলি কৈছে বা নট ৰিচেবল বুলি কৈছে গম পাব যে মোবাইলটো কোনোবা মহাপুৰুষৰ হাত লাগিছে তেতিয়া পোৱাৰ ক্ষেত্ৰত অকণমান মানে ডাউট আহি যায় আপুনি নাপাবও পাৰে তেতিয়া মোবাইলটো তেতিয়া আপোনাৰ প্ৰথমতে কৰিবলগীয়া কামটো কি জানেনে আপুনি যি নাম্বাৰ ইউজ কৰে মানে যি সিম ইউজ কৰে জিঅ' হ'ব পাৰে ভোডাফোন হ'ব পাৰে এয়াৰটেল হ'ব পাৰে BSNL হ'ব পাৰে কাষ্টমাৰ কেয়াৰলৈ আপুনি ফোন কৰক ফোন কৰি কওক যে মোৰ এই সিমখন এই নাম্বাৰটো ব্লক কৰি দিয়ক মোৰ হেৰাই গ'ল এখন ব্লক কিয় কৰিব লাগে কাৰণ আপুনি যিখন সিম ইউজ কৰে সেই সিমখনৰ লগত আপোনাৰ ফেচবুকটো কানেক্টেড ইনষ্টাগ্ৰাম কানেক্টেড টুইটাৰ কানেক্টেড আপোনাৰ বেংক একাউণ্ট কানেক্টেড আপোনাৰ ফোনপে জিপে কানেক্টেড গতিকে আপুনি প্ৰথমতে সেইখন ব্লক কৰি লওক যদি ব্লক নকৰে যদি ইউজাৰজন অলপমান স্মাৰ্ট হয় মানে অলপমান টেকনিকেল হয় আপোনাৰ ইনষ্টাগ্ৰাম ফেচবুক গোটেই একাউণ্ট তাৰ কৰি ল'ব পাৰিব কাৰণ পাছৱৰ্ড ৰিছেট কৰিব পাৰিব OTP আহি যাব না আপোনাৰ নাম্বাৰত গতিকে প্ৰথমতে এখন ব্লক কৰি লওক সেইখন ব্লক কৰাৰ পিছত আপুনি অলপমান মানে টেনশ্যন ফ্ৰী তাৰ পিছতো কিন্তু কাম আছে কি কৰিব যদি আপোনাৰ মোবাইলটো এণ্ড্ৰইড আছিল আপুনি বেলেগ এটা এণ্ড্ৰইড মোবাইল লওক বা আপুনি উইণ্ডোজত খুলি লওক গুগলত খুলি লওক মানে খুলি চাৰ্চ কৰক ফাইণ্ড মাই ডিভাইচ বুলি তাৰ পাছত আপোনাৰ যিটো একাউণ্ট আপোনাৰ মোবাইলত লগইন হৈ আছিল সেই একাউণ্টটোকে ইয়াতো ভৰাই দিয়ক ফাইণ্ড মাই ডিভাইচত তাৰ পিছত আপোনাৰ মোবাইলটোৰ লাষ্ট লোকেশ্যন দেখুৱাব তেতিয়া কি কৰিব আপুনি কেনেকৈ বিচাৰিব পাৰে তাৰ উপৰিও আপুনি সেই মোবাইলটো আপোনাৰ হেৰাই যোৱা মোবাইলটো ৰিমোটলি ইয়াৰ পৰা লক কৰি দিব পাৰে ফাইণ্ড মাই ডিভাইচৰ পৰা আৰু গোটেই ইৰেজ কৰিব দিব পাৰে যি ডাটা আছিল যি ফটো আছিল যি ভিডিঅ' আছিল চব আপুনি উলিয়াই দিব পাৰে খতম টাটা বাই বাই কৰি দিব পাৰে তাৰপিছত আপুনি কি কৰিব ইমানৰ পিছতো যদি আপুনি মোবাইলটো নাপায় বা লাষ্ট লোকেশ্যনত যোৱাৰ পিছতো যদি আপুনি মোবাইলটো নাপায় তাৰপিছত আপোনাৰ মোবাইলটোৰ EMI নাম্বাৰটো আপুনি ব্লক কৰিব লাগিব EMI নাম্বাৰটো কি আপোনাৰ মোবাইলটোৰ সৈতে এটা আইডেণ্টিটি সব ডিভাইচ যিবিলাকৰ ইণ্টাৰনেটৰ লগত কানেকশ্যন থাকে এটা এটা IMEI নাম্বাৰ থাকে আপোনাৰ মোবাইলটো যদি দুখন সিম লাগে তেতিয়াহ'লে দুখন সিম মানে ইউজ কৰিব পাৰি দুটা IMEI নাম্বাৰ থাকিব যদি এখন সিম ইউজ কৰিব পাৰি এটা IMEI নাম্বাৰ থাকিব এই IMEI নাম্বাৰটো আপুনি ব্লক কৰিবলৈ কি কৰিব লাগিব জানেনে প্ৰথমতে আপুনি যাব লাগিব থানালৈ এটা কমপ্লেইন দিব লাগিব কমপ্লেইনটো দিয়াৰ পিছত আপুনি এটা কমপ্লেইন নাম্বাৰ পাব থানাৰ পৰা সেই নাম্বাৰটো ইউজ কৰি আপুনি আপোনাৰ IMEI নাম্বাৰটো ব্লক কৰিব পাৰিব একদম ধুনীয়াকৈ নেটতে পাৰিব অনলাইন গোটেইখিনি কৰিব পাৰিব ইজিলি IMEI নাম্বাৰটো ব্লক কৰিলে কি হ'ব জানেনে আপোনাৰ মোবাইলটোত বেলেগে কোনো নেট ইউজ কৰিব নোৱাৰে বেলেগ একো সিম কাৰ্ড ইউজ কৰিব নোৱাৰে মানে আল্টিমেটলি প্ৰায় বেকাৰ হৈ যাব মোবাইলটো কেৱল ভিডিঅ' চাবলৈ থ'ব পাৰিব আৰু যদি মানে এই সিমখন ইউজ কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি প্ৰায় বিপদমুক্ত মানে আপোনাৰ একদম প্ৰব্লেমত ফাঁচি যোৱাৰ চান্স নাথাকে কেনেকুৱা ধৰণৰ প্ৰব্লেম যেনে ধৰক আপোনাৰ মোবাইলটো মই যদি ইউজ কৰি পেলাই যে কাৰোবাক দম দিওঁ কাৰোবাক ব্লেকমেইলিং কৰোঁ কাৰোবাক মাৰিম বুলি কওঁ কিবা বেআইনী কাম কৰোঁ মই ফচিব আপুনি কাৰণ IMEI নাম্বাৰটো মোৰ নহয় এইটো আপোনাৰ কাৰণ মোবাইলটো আপোনাৰ আপোনাৰ নামত আছে পুলিচে তেনেকৈ বিচাৰিব যেতিয়া আপুনি দোকানত যেতিয়া আপুনি মোবাইলটো কিনে আপোনাৰ গোটেই ডাটাখিনি ৰাখে নে নাৰাখে পাৰ্চনেল ডাটাখিনি নাম ভিলেজ পোষ্ট অফিচ পুলিচ ষ্টেচন লগত কি কৰে IMEI নাম্বাৰ ৰাখে সেইখিনি ডাটা কেৱল আমাৰ তাতে নাথাকে সিহঁতৰ তাতে থাকে পুলিচে তেনেকৈ সেই লিংকৰ থ্ৰুৰে বিচাৰি আপোনাকে পাব আহি যিয়ে ইউজ কৰিছে সি ক'ৰবাতে থাকি যাব সেইকাৰণে IMEI নাম্বাৰটো ব্লক কৰাটো বহুত বেছি দৰকাৰ এইটো ব্লক কৰিবৰ কাৰণে ক'লোৱে পুলিচত কমপ্লেইন দিব লাগিব সেই কমপ্লেইন নাম্বাৰটো ইউজ কৰি আৰু লগতে আপোনাৰ IMEI নাম্বাৰটো লাগিব আপোনাৰ IMEI নাম্বাৰটো ব্লক কৰিবৰ কাৰণে এতিয়া ক'ত পাব IMEI নাম্বাৰটো আপুনি পাব আপোনাৰ মোবাইলৰ বাকচটোত নাইবা আপোনাৰ ৰিচিপ্টটোত পাব কিনোতে যে দিয়ে তাৰ উপৰিও আপোনাৰ গুগল একাউণ্টটো য'ত য'ত লগইন কৰিছিল সেই হিষ্টৰীটো যদি চাই ডিভাইচত এই IMEI নাম্বাৰটো পাব আপোনাৰ মোবাইলটো যিটো মডেল নাম্বাৰ তাৰ এগেইনষ্টত সেই IMEI নাম্বাৰটো থাকিব ইমানবিলাক ভেজাল সহ্য কৰাতকৈ মানে ইমানবিলাক ভেজালত পৰাকৈ আপুনি এটা কাম কৰক এতিয়াই আপোনাৰ IMEI নাম্বাৰটো লিখি থৈ দিয়ক মোবাইলত চাৰ্চ কৰক আপোনাৰ #06# বুলি চাৰ্চ কৰক কল মানে চাৰ্চ কৰাৰ লগে লগে কল কৰাৰ লগে লগে আপোনাৰ মোবাইলত আহি যাব
IMEI নাম্বাৰটো তেতিয়া কিন্তু হেৰালে কিন্তু আপোনাৰ IMEI নাম্বাৰটো উলাবলৈ দিগদাৰ হৈ যাব কাৰণ মোবাইলটো লগত নাথাকিব তেতিয়া আপুনি এইবিলাক বিচাৰিব লাগিব আপোনাৰ বাকচটো বিচাৰিব লাগিব আপোনাৰ ৰিচিপ্ট বিচাৰিব লাগিব এতিয়া লিখি থৈ দিয়ক যেতিয়া আপোনাৰ IMEI নাম্বাৰটো ব্লক হ'ব ব্লক ক'ত কৰিব আপুনি এটা ৱেবছাইটত যাব লাগিব ৱেবছাইটটো মই কৈ দিছোঁ এটা আছে ceir.gov.in এটো সাৰ্চ কৰিলে আপুনি তাতে ব্লক কৰিব পাৰিব অকমান ডিটেইলছ ফিল আপ কৰিব লাগিব আৰু আপোনাৰ কমপ্লেইন নাম্বাৰটো দিব লাগিব যেটো আপুনি থানাৰ পৰা পাব আৰু আপোনাৰ IMEI নাম্বাৰটো দিব লাগিব দি সাবমিট কৰাৰ পিছত আপোনাৰ IMEI নাম্বাৰটো ব্লক হৈ যাব আৰু তেতিয়াহে আপুনি কমপ্লিটলি ফ্ৰী বিন্দাস তেতিয়া কক যাব লগা বস্তু আছিল গল দে তেতিয়া কক তেনেকে আৰু হেৰাই উঠি তেনেকে নকব কিবা বহুত বেছি বিপদত পৰিব বহুত বেছি বিপদত পৰি যাব কেতিয়াবা গতিকে ইমানখিনি কাম কৰক তাৰ পিছত কক আৰু যাব লগা বস্তু আছিল গল ভিডিওটো ইমানেই আছিল বহুত বেছি দৰকাৰী ভিডিও এনেকুৱা যেন মোৰ অনুভৱ হয় সেইকাৰণে মই শেয়াৰ কৰিলো আৰু আপুনিও ভিডিওটো শেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱী লোক মা দেউতা যোনে মানে মোবাইল ইউজ কৰে কাৰণ ভৱিষ্যতে যাতে এনেকুৱা বিপদত নপৰক আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে ভিডিওটো লাইক শেয়াৰ আৰু কমেন্ট কৰি দিয়ক লগ পাম নতুন ভিডিওত তেতিয়ালৈকে বাই বাই